সঁচা কোৱাৰ সৎ সাহস ৰাখক। পৰিণাম ভোগ কৰাৰ শক্তি ভগৱানে আপোনাক দিব। হেল্ল' এভৰিৱান, মই পম্পী আপোনালোক সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এয়া ৰাতিপুৱা গা পা ধুই উঠি জুবিন গাৰ্গৰ গান শুনি শুনি ৰাতিপুৱা সাৰটো পাৰ কৰিলোঁ। এতিয়া জুবিন গাৰ্গৰ গান বুলি ক'লেতো আৰু জানেই, সুখ দুখ প্ৰেম ভালপোৱা সকলোখিনি আমি জুবিন গাৰ্গৰ গানতেই শেষ কৰোঁ আৰু ষ্টাৰ্ট কৰোঁ। চ' মই আজি ৰাতিপুৱা খাইছিলোঁ অকণমান চিৰাৰ লগত গাখীৰ, আৰু মই যিহেতু চেনি কেইদিনমানৰ কাৰণে এভইড কৰি আছোঁ, তো তাত মই গুড় লৈছিলোঁ অকণমান, আৰু খেজুৰ দুটা আছিলে। আৰু আজি মোৰ পাৰ্চেল আছিলে য'ত মই লিপষ্টিক অৰ্ডাৰ দিছিলোঁ, তো এটা নাহে অকলে, চ' 3টা দিব লগা হ'ল মই। আৰু এই কালাৰটো মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। আগে পিছে মই এনেকুৱা কালাৰ কেতিয়াও ইউজ কৰা নাই। কেনেকুৱা পাইছে জনাব। আজিলৈ ইমানেই আছিল। বাই, থেংক ইউ।